গাইজ আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ৰাতিপুৱা উঠি কিনে মই গোটেই ফাৰ্নিচাৰখিনি অকণমান ধূলিখিনি চাফা কৰি দিছোঁ আৰু এনে অকণমান মুচি গৈছোঁ সদায়তো কৰিয়ে থাকোঁ চাফা হৈয়ে থাকে বাৰু আৰু এতিয়া আছোঁ এনে মানে আজিতো আৰু ঘৰতে থাকিব লাগিব উপায়তো নাই এনেই যাওঁ বাৰু এনে পেহীহঁতৰ তাত অফিচত ডাঙৰকৈ বিশ্বকৰ্মা পূজা পাতে তাতেই যাওঁ বা আমাৰ ঘৰৰ কাষতো এখন দোকান আছে মানে ওচৰতে তাতেও বহুত ডাঙৰকৈ বিশ্বকৰ্মা পূজা তাতেও গৈছিলোঁ আগতে কিন্তু যোৱাবাৰ আৰু এইবাৰ আৰু উপায় যোৱাবাৰ আৰু এইটো ইয়াৰ মানে উপায় নাই কৰোণাৰ কাৰণে ঘৰতে আৰু একদম মনটো বেয়া লাগি আছে ঘৰত সোমাই কাৰণ এভৰি ইয়াৰ সৰুৰ পৰা গৈ আছোঁ কিন্তু এইটা বছৰ আৰু এনেকেই ঘৰত আছোঁ কিন্তু উপায় নাই ন আৰু আছোঁ আৰু এতিয়া এনেকৈ বহি পেলাই মই জানে একদম ঘৰতে মানে আইলাইনাৰ লগাই মানে ষ্টাইল কৰি আছোঁ মানে এনেতো মানে কি ক'ব আৰু ওলাই যাওঁ ন মানে আজি মনটো বেয়া লাগি আছে সেইকাৰণে বোলো ঘৰতে এনে অলপমান মানে লগাওঁ আৰু অলপমান ষ্টাইল কৰি এনে বহি থাকোঁ আৰু ঘৰতে আৰু উপায়তো নাই আৰু আছোঁ আৰু এতিয়া মানে ভণ্টি বোলে খাই কিবা এটা মানে এই আলু পকৰাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ন সেইটো মানে খাই ভণ্টি বহুতে ভাল পায় তো তাই কৈ আছে আকৌ এতিয়া মানে সেইটো বনাই দিব লাগে তো মানে বনাই দিওঁ বনাই দিয়াৰ আগতে অকণমান ডাইনিংখন ঠিক কৰি লওঁ মানে ডাইনিংখন ৰাতিপুৱাৰ পৰা মই ঠিক কৰা নাই কৰোঁ বুলি ভাবি আছোঁ কিন্তু ঠিক কৰিবলৈ পৰা নাই ডাইনিংখন অকণমান ঠিক কৰি লওঁ তাৰপিছত তাইক বনাই দিওঁ তাইক মানে কি আমি চবেই খাম আৰু পাপাটো ওলাই গৈছে অফিচত পূজা পাতে তাতে যাব মা মই ভণ্টি আছোঁ আমি তাই খাম এনেই আৰু আজি দুপৰীয়া খিচিৰি বনাব খিচিৰিৰ লগত খাওঁ নে এনেই সুদাই খাওঁ মানে বিৰাট লোভ লাগে বনালে ন খিচিৰি হোৱালৈকে থাকিব নোৱাৰোঁ এতিয়া বনাব হোৱা নাই খিচিৰি এতিয়া জাষ্ট 12টাহে বাজিছে কিন্তু এতিয়াতে তাই বনাব দিছে হাল্লা কৰি আছে বনোৱা না খিচিৰিটো 2:30মানতহে খাম সেইকাৰণে চাওঁ এতিয়া বনাই লওঁ কি কৰোঁ খিচিৰিৰ লগতে খোৱা হয়নে অকলেই খোৱা হয় এতিয়া মই চাফা কৰি লওঁ ৰ'ব কাটি আছোঁ মই এয়া পিঁয়াজ এইখিনি বাৰু কাটি লৈছোঁ মই এই যে পিঁয়াজ কাটা মানে পিঁয়াজৰ বাকলি গুচোৱা যে এইটো কামটো যে বা পিঁয়াজ কাটা কামটো যে বৰ বেয়া পাওঁ মানে মই চশমা পিন্ধিহে মই পিঁয়াজ কাটোঁ ইমান চকুত ধৰে মোৰ বাপৰে সেইকাৰণে মই মানে পিঁয়াজৰ যোনটো কাম ন পিঁয়াজ কাটা পিঁয়াজৰ বাকলি গুচোৱা আৰু নহৰু বাকলি গুচোৱা কামটো মই বহুত বেয়া পাওঁ বাকীটো বনাই ল'ব পাৰোঁ মই বা বেলেগ কাম কৰি ল'ব পাৰোঁ মানে নহৰু বাকলি গুচাবৰ কাৰণে অকণকৈ গুচাই থাকিব লাগে আৰু পিঁয়াজৰ মানে চকুত ধৰে পিঁয়াজ কাটিলে মোৰ বহুত চকুত ধৰে সেইকাৰণে মই বেয়া পাওঁ আপোনালোকৰ চকুত ধৰেনে পিঁয়াজ কাটিলে আপোনালোকে জনাব হা কৰি লৈ পেলাই লগ পাই আছোঁ আপোনালোকক মোৰ এয়া ৰেডি হৈ গ'ল ভণ্টি বোলে এতিয়াই খায় মই সেইকাৰণে বোলো তাইক এতিয়াতে দি দিওঁ মইতো আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ এইটো কেনেকুৱা হয় আৰু এইটোৰ ৰেচিপি মই দি দিছোঁ মোৰ ইউটিউব চেনেলত কাইলৈ তো আপোনালোকে চাবলৈ পাৰিব মই ডেছক্ৰিপশ্যন বক্সত আকৌ এবাৰ লিংকটো দি দিম আপোনালোকে চাই ল'ব আৰু ঘৰত ট্ৰাই কৰিব বহুত টেষ্টি হয় এই ৰেচিপিটো আৰু বহুত ইজি হয় প্লিজ আপোনালোকে ঘৰত ট্ৰাই কৰি মোক জনাব কেনেকুৱা লাগে মই এতিয়া বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ বনাইছোঁ সেইটো একচুৱেলি আলুৰ পকৰা হয় আলুটো একচুৱেলি মানে মিহিকৈ ৰুকি ল'ব লাগে আমি যে চালাড বনালে যে ৰুকনিৰে যে ৰুকোঁ যে মিহিকৈ সেইখনেৰে আলুটো একচুৱেলি ৰুকি ল'ব লাগে চালাড বনালে গাজৰ ৰুকোঁ কেতিয়াবা সেনেকৈ ৰুকি লৈ পেলাই গাজৰ বিট ৰুকোঁ যে সেনেকৈ ৰুকি ল'লে মানে ধুনীয়াকৈ সিজি যায় পকৰাটো আৰু টেষ্টি হয় খাবৰ কাৰণে সেয়া ৰুকনিৰে ৰুকি ল'লে হ'ল আলুটো আৰু বাকী ৰেচিপিখিনি মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকক এতিয়া খাম এয়া ইমানটো পৰি গ'লে হয়
প্ৰসাদ এয়া দেখাই আছোঁ ৰ'ব আৰু এইটো নাকফল মই খাই বহুত ভাল পাওঁ আপোনালোকে এইটো কি বুলি কয় মই নাজানো আপোনালোকে কমেণ্ট কৰিব আমি কিন্তু নাকফল বুলি কওঁ এইটো মানে খাই পেলাই বহুত ভাল পাওঁ আৰু মোৰ বহুত ভাল লাগে খাই ইমান মানে মানে কিয় ভাল লাগে নাজানো আৰু কিন্তু ভাল লাগে আৰু আপোনালোকে ভাল পায়নে জনাব মোক তো মই খাই লওঁ খাই লৈ পেলাই আকৌ লগ পাই আছোঁ আপোনালোকক এতিয়া কৰিম লাঞ্চ আৰু লাঞ্চত আজি আছে খিচিৰি আৰু মই ওপৰত আচাৰ লৈ লৈছোঁ পাপৰ ভাজি আৰু চব্জি আছে চব্জি মই নাখাওঁ খাই মানে ইমান খাবলৈ ইচ্ছা নাযায় মই খিচিৰি আৰু আচাৰ খাই পেলাইহে মই বেছি ভাল পাওঁ খিচিৰি আচাৰ আৰু পাপৰ সেইকাৰণে মই চব্জি আজি লোৱা নাই আছে কিন্তু মায়ে বনাইছে আৰু কিন্তু এতিয়া নাখাওঁ মই খাই লওঁ এতিয়া খাই লৈ পেলাই আকৌ লগ পাই আছোঁ আপোনালোকক খিচিৰি খাই উঠিলোঁ কিন্তু মানে কিবা এটা ভাল নালাগিল খাই মানে টেষ্টি হৈছিলে বহুত টেষ্টি হৈছিলে খিচিৰিটো কিন্তু মানে বাহিৰত যাই খোৱা যোনটো মানে ভাল লাগে ন সেইটো আৰু ফিলটো নাই আৰু সেইকাৰণে আৰু এনে কিন্তু টেষ্টি লাগিছিলে এনে এই 2 বছৰহে পাৰ নাই এনেতো বাহিৰলৈ ওলাই যাই পেলাই খাওঁ ন সেই মানে পেহীহঁতৰ তাত যাওঁ বা ইয়াতে মাতে তাত আমাৰ ঘৰৰ কাষৰ দোকানখনত মাতে তাতে যাই পেলাই খাওঁ তো তাত মানে বাহিৰত মানে যেতিয়া মানে বহুত মানুহৰ কাৰণে খিচিৰি বনায় ন খিচিৰি আৰু চব্জি তেতিয়া সেইটোৰ মানে টেষ্টে বেলেগ এতিয়া আৰু আমাৰ 3জনৰ কাৰণেহে বনাইছে এনেও টেষ্টি হৈছে কিন্তু থালিত বনোৱা বস্তুৰ সোৱাদটো বেলেগেই হয় থালিত বনোৱা প্ৰসাদ মানে খিচিৰি হওক ভোগ হওক প্ৰসাদ হওক সেইবোৰৰ সোৱাদ মানে বেলেগেই হয় আৰু সেইটো তো এতিয়া মানে মই ওপৰলৈ আহিছোঁ ওপৰতে অকণমান ৰেষ্ট কৰোঁ মানে ভণ্টি তলত এই গান গাই আছে সেইকাৰণে ওপৰতে অকণমান ৰেষ্ট কৰোঁ তো আৰু ইয়াতে ভিডিঅ'টো এণ্ড কৰোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু if ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ লেটেষ্ট আপডেটবোৰ আপোনালোকে পাই থাকে বাই বাই